মই এটা কথা ভালদৰে জানো যে আপোনালোকৰ হোৱাটছআপত যিমান অনলাইন থাকিলেও আপোনাৰ হোৱাটছআপ এপটোত বেলেগে লাষ্ট চেণ্ট এটাই দেখাই থাকিব যে আপুনি যদি আজি 6টাত অন কৰিছে, যদি আপুনি এই টিক্সটো ব্যৱহাৰ কৰে তেনেহ'লে সেই 6টাই সকলোৱে লাষ্ট চেণ্টটো দেখাব। তো ফ্ৰেণ্ডছ, আগতে হোৱাটছআপত বহুতো টিক্স দিছিল যে ব্লু চিনটো নেদেখা কৰি থ'ব পাৰি আৰু আপোনাৰ লাষ্ট চেণ্টটো নেদেখা কৰি থ'ব পাৰি আৰু আপুনি অনলাইন থাকিলে আপোনাৰ অনলাইনটো দেখাই থাকিবই। কিন্তু আপোনাৰ এই 2019ত আপোনাৰ এটা ধুনীয়া টিক্স দিছে যে অনলাইন থাকিলেও আপুনি আপোনাৰ অনলাইনটো নেদেখায়, আপুনি আপোনাৰ লাষ্ট চেণ্টটো দেখাই থাকিব আপুনি যেতিয়াত আপুনি মেইন হোৱাটছআপটো আপুনি ইউজ কৰে। আপোনালোকক মই দেখাই দিম, আপোনালোকে ভালদৰে আপুনি চাই ল'ব। ফ্ৰেণ্ডছ, মোৰ নাম হ'ল পুলক আৰু মই আপোনালোকক মোৰ এই চেনেলটো বহুত স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, বলক আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হাই ফ্ৰেণ্ডছ, এতিয়া আমি আহি গ'লোঁ হোৱাটছআপ, মেইন হোৱাটছআপটোত আহি গ'লোঁ। ফ্ৰেণ্ডছ, এতিয়া চাওক, হাই হেল্ল' চলি আছে কিন্তু অনলাইনো দেখাই আছে। ফ্ৰেণ্ডছ চাই লওক যে মোৰ এইটো ফ্ৰেণ্ডৰ মোবাইল দুয়োটাত অনলাইন দেখাই আছে। আপোনালোকে দেখা পাইছে যে মেছেজ কৰি আছে, এইবিলাক হাই হেল্ল' চলি আছে আৰু এইফালে মেছেজ চলি আছে। আপোনালোকে দেখা পাইছে, টাইপিঙো দেখাইছে। কিন্তু আপুনি এইটো অলপ দেৰিকৈ যদি আপুনি এই টিক্সটো ব্যৱহাৰ কৰে, আপুনি অনলাইনটো নেদেখাব যে এটাই লাষ্ট চেণ্ট দেখাব, কিন্তু মেছেজো আপুনি কৰি থাকিব পাৰিব আপুনি আপোনাৰ ফ্ৰেণ্ডৰ লগত। ধৰক আপোনাৰ কিছুমান ৰিলেশ্যনৰ মানুহে আপোনাৰ অনলাইন থাকিলে মেছেজ দিলে আপোনাক গালি পাৰিব পাৰে, তেওঁলোকৰ কাৰণে এইটো ধুনীয়া টিক্স। তো চাই লওক ফ্ৰেণ্ডছ, এইবাৰ চাই ল'ব। আপুনি মেছেজ দিলে আপোনাৰ ৰিপ্লাই কৰি থাকিব পাৰিব। মই হাই দিলোঁ, ইয়াতো আপোনাৰ স্ক্ৰীণত আহি যাব এনেকৈ মেছেঞ্জাৰৰ দৰে আপোনাৰ আহি যাব, ফেচবুক মেছেঞ্জাৰৰ দৰে। চাওক, মই এতিয়া ৰিপ্লাই দিলোঁ আৰু হাই দিলোঁ। চাওক, লাষ্ট চেণ্ট এটাই দেখিছে। আপুনি চাই লওক 4:18 লাষ্ট চেণ্ট। চাওক, ইয়াত ৰিপ্লাই অহা যোৱা কৰি থাকিব আৰু আপোনাৰ লাষ্ট চেণ্ট এটাই দেখাই থাকিব। আপুনি যদি এনেকৈ ৰিপ্লাই দি থাকিব পাৰিব আপুনি, আৰু আপোনাৰ লাষ্ট চেণ্ট সকলোৱে এটাই দেখা পাব। আপুনি দেখা পাইছে যে লাষ্ট চেণ্ট এটাই দেখা পাইছে, আপুনি দেখি পাইছে ইয়াৰ লাষ্ট চেণ্ট 4:18 দেখাইছে, কিন্তু আপোনাৰ মেছেজো দি থাকিব পাৰি। দেখা পাইছে যে লাষ্ট চেণ্ট এটাই দেখা পাই আছে। আপুনি আপোনাৰ মোবাইলত এনেকৈ কৰি থ'ব পাৰে। আপোনালোকক মই অলপ দেৰিকৈ কৈ আছোঁ। ওপৰত হাই আহি গৈছে। তাৰপিছত মেইন হোৱাটছআপ অ'কে কৰিম। চাওক, ইয়াত আপোনাৰ অ'কে কৰাৰ লগে লগে আপোনাৰ অনলাইন আহি যাব। চাওক, ইয়াত অনলাইন আহি গ'ল। আপুনি প্লে' ষ্ট'ৰৰ পৰাই ডাইৰেক্ট চাৰ্টটো এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰি ল'ব। লোৱাৰ পিছত আপোনালোকক মই দেখাই দিছোঁ, ইয়াতে অন কৰি আপোনাক কি অন কৰিব লাগে আপোনালোকক দেখাই দিছোঁ। প্ৰথমতে এইটো আপুনি এনেবল কৰি ল'ব। এনেবল কৰিব লোৱাৰ পিছত আপোনাৰ ন'টিফিকেশ্যনৰ আপুনি এইটো এনেবল কৰিব, অ'কে কৰিব। এনেকৈ আপোনাৰ আহিব। আপুনি আৰু এই বেকটো মাৰিব, বেক মাৰাৰ পিছত গেট ষ্টাৰ মাৰিব। গেট ষ্টাৰ মাৰাৰ পিছত কিছুমান আপুনি নেক্সট মাৰি থাকিব। নেক্সট লেভেল আহিছে আপোনাৰ সকলো কাম হৈ গ'ল। আপোনাৰ সকলো কাম হৈ গ'ল এপছটোৰ। আপুনি আৰু একো কৰিব নালাগে। আপুনি স্ক্ৰীণত আপোনাৰ মেছেঞ্জাৰৰ নিচিনা আপোনাৰ আহি থাকিব, আপুনি সেনেকৈ মেছেজ কৰি থাকিব, আপোনাৰ সকলো কাম হৈ যাব। আপুনি ইয়াত একো কৰিব নালাগে, ছেটিংছটো আপুনি একো কৰিব নালাগে, চব সেনেকৈ থাকিব দিব। আপোনাৰ সকলো কাম এপছটোৰ হৈ গ'ল। এপছটো আপুনি ছাইডত থৈ দিব। আপুনি সেইটো অ'কে কৰিব নালাগে। আপোনাৰ কোনোবাই SMS দিলে আপুনি লাষ্ট চেণ্ট নোহোৱাকৈ SMS কৰিব খুজিলে ডাইৰেক্ট আপুনি মেছেঞ্জাৰৰ নিচিনা আপোনাৰ স্ক্ৰীণত প্ৰথমতে আহি যাব। আহি যোৱাৰ পিছত আপুনি তাৰ পৰা ডাইৰেক্ট মেছেজ কৰিব পাৰিব। এপছটোৰ বিষয়ে এইখিনিয়ে।
বাকী আৰু একো নাই ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে যদি আপুনি মোৰ ভিডিঅ'টো আজি বহুত ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক আৰু মোৰ চেনেলটো সকলোলৈ শ্বেয়াৰ কৰক আৰু যদি আৰু ভিডিঅ'টো আপোনাৰ বেছিকৈ ভাল লাগিছে তেনেহ'লে একেবাৰে শেষত লাইক কৰিব নাপাহৰিব থেংক ইউ নমস্কাৰ